পাঠ্যক্ৰম মাজে মাজে বাহিৰত থকা অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে কৰিছে যিসকল এই বাইদেউগৰাকী কৈ আছে কেইজনমান চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰিছে আমোলা কেইটামান ল'ৰা ছোৱালীৰ কাৰণে আইৰ মুখৰ ভাষাটো অতৰাই দিব বিচাৰিছে সেইটো ভুল কথা আপোনালোকে নিশ্চিত হৈ থাকক যিসকল ছাত্ৰ ছাত্ৰীয়ে এপিএছচি দিব বিচাৰে অসম সাহিত্য সভাৰ পৰা সহায় লওক আমাৰ পৰা সহায় লওক আমি সেই ল'ৰা ছোৱালীক অসমীয়া ভাষা শিকাম গতিকে মই ক'ব বিচাৰিছো এইটো 2 নম্বৰ কথাটো যিসকল জনগোষ্ঠী গয়না লৈ পেলা অসমীয়া ভাষাটো অতৰাব বিচাৰিছে এইটো এটা কৌশলী পদক্ষেপ হিন্দী ভাষা সম্প্ৰসাৰণৰ কৌশলী পদক্ষেপ হিন্দী ভাষা সম্প্ৰসাৰণৰ কৌশলী পদক্ষেপ জনগোষ্ঠীয় মানুহ হিন্দী ভাষা সম্প্ৰসাৰণৰ কাৰণে এই জনগোষ্ঠীয় ভাষা মিচিং ভাষাটো উত্তৰণৰ কাৰণে অসম চৰকাৰে কাম কৰক আমি আদৰণি জনাম তিৱা ভাষা উত্তৰণৰ কাৰণে কাম কৰক প্ৰত্যেকটো ভাষা আইৰ মুখৰ ভাষা জীয়াই থকাটো আমি বিচাৰো আমি কৈ আছো যে সেই জনগোষ্ঠীসকলক গয়না লৈ পেলাই অসমীয়া ভাষাৰ সেই প্ৰশ্ন কাকতখন বাধ্যতামূলক প্ৰশ্ন কাকত আপোনাক উঠাব নালাগে এই অসমীয়া আমাৰ মাননীয় শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰীসকল আপোনালোকে নিজে নিজে অসমীয়া আপোনালোকে নিজৰ ভাষাটো কিয় শেষ কৰিব বিচাৰিছে আজি প্ৰদীপ ৰয় দত্তৰ পৰা শিকক আপোনালোকে হুংকাৰ দিছে আজি আপোনালোকে কেবিনেটৰ মুখ্যমন্ত্ৰীজন অসমীয়া তেও মই ভাবিছিলো জাতীয়তাবোধ থকা ব্যক্তি তেও মুখ্যমন্ত্ৰী হৈ থাকোতে নিজৰ আইন মুখৰ ভাষাটো যেতিয়া প্ৰশ্নকাকত আঁতৰাই দিব তাতকৈ দুখৰ কথা আছেনে আমি কেনে এখন ৰাজ্যত আছো বাহিৰৰ ৰাজ্যবোৰত কি হৈছে আৰু আমাৰ এই যে ল'ৰা ছোৱালীবোৰৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে আপোনালোকে সুনীত তুমি জানা যে অসমত যেতিয়া ইংৰাজী মাধ্যমৰ একদম প্ৰলয় হৈ গৈছিল সবে ইংৰাজী মাধ্যমত পঢ়িবলৈ গৈছিল তেতিয়া অসমৰ দুটা শিক্ষা অনুষ্ঠান এটা হলো জাতীয় বিদ্যালয় আন এটা শংকৰদেৱ বিদ্যা নিকেতন এই দুটা শিক্ষা অনুষ্ঠানে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ ইংৰাজী মাধ্যমৰ যোৱাটো ৰোধ কৰি এই শিক্ষা অনুষ্ঠানত পঢ়িবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছিল এতিয়া বহু ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়িব নগৈ শংকৰদেৱ বিদ্যা নিকেতন আৰু জাতীয় বিদ্যালয়ত পঢ়া শুনা কৰি আছে ইন্টাৰেষ্টিংলি আজি কেইবা বছৰ ধৰি এই দুটা শিক্ষা অনুষ্ঠানে অসমৰ স্বমাধ্যমৰ ভাষা অসমীয়া ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰত যিটো শ্ৰীবৃদ্ধি কৰিছে সেই মুহূৰ্ততে শংকৰদেৱ বিদ্যা নিকেতনক এক চৰকাৰী পৃষ্ঠপোষকতা দিছে এই লকডাউনৰ সময়ত তেওঁলোকৰ শিক্ষক কৰিছে অসমৰ জাতীয় বিদ্যালয়ত চাকৰি কৰি থকা শিক্ষকসকলে অসমৰ জাতীয় বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীৰ অভিভাৱককে বিজেপিক ভোট দিয়া নাছিল নেকি তেওঁলোকক কিয় এনেকুৱা ধৰণৰ সেপাৰেট কৰিছে এইটো এটা কৌশল যাতে ভাষাটো লাহে লাহে নিজৰ ভাষাটো নাইকিয়া কৰিবলৈ চেষ্টা কৰে মই অনুৰোধ কৰিছো মই এতিয়াও আশাবাদী যে অসম চৰকাৰে এই হঠকাৰী সিদ্ধান্ত নিশ্চিত হবে ধুনীয়া ডিজাইন এটা আছে নথকা নহয় নিশ্চয় ধুনীয়া ডিজাইন এটা আছে তোমাক মই কওঁ আজি কিছুদিনৰ আগতে অসমৰে সাংসদে প্ৰত্যেকখন বাগানত নবোদয় স্কুল খুলিব বিচাৰিছিল বহু জ্ঞানী বুদ্ধিবৃত্তি থকা